হলি সেভেন ষ্টাৰ ক্লাবৰ বৃহৎ সাফল্য। আজি অনুষ্ঠিত হোৱা চূড়ান্ত ফুটবল খেল প্ৰতিযোগিতাত হলি সেভেন ষ্টাৰ ক্লাবৰ বৃহৎ জয়লাভ। মন্দিয়া ক্লাব আৰু BRS এণ্টাৰপ্ৰাইজৰ সৌজন্যত আয়োজিত মৰহুম মুছলিম উদ্দিন, আহমদ আলী, হজৰত আলী আৰু ফাৰুক আব্দুল্লাহ সৰিনী প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত হলি সেভেন ষ্টাৰ ক্লাব বনাম পেৰাডাইজ একাডেমীৰ মাজত সহস্ৰাধিক ফুটবল প্ৰেমী ৰাইজৰ লগতে গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। উক্ত খেলখনত নিৰ্ধাৰিত সময়ত কোনো দলে গোল কৰিবলৈ সক্ষম নোহোৱাত টাই ব্ৰেকাৰৰ জৰিয়তে 4-2 গোলৰ ব্যৱধানত হলি সেভেন ষ্টাৰ ক্লাবে জয়লাভ কৰে। প্ৰথম পুৰস্কাৰ ট্ৰফি প্ৰদান কৰিবলৈ আহ্বান জনাইছো। লগতে নগদ 20,000 টাকা প্ৰদান কৰিব টাটা নয়নউদ্দিন খান, জাহিদুল ইসলাম, বসির উদ্দিন, লগতে পূৰ্বপঞ্জী সমবায় সমিতিৰ সভাপতি আলতাফ হোসেন, নগদ 20,000 টাকা।